নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী পাৱে। মই টেম্পল টাউন স্কুলত পঢ়োঁ। মই আজি এটা কবিতা পাঠ কৰিম। কবিতাটোৰ নাম হ'ল দেওবাৰ দেওবাৰ। কবিৰ নাম কৰবী ডেকা হাজৰিকা। দেওবাৰ দেওবাৰ কি যে ভাল দিন, কৈতোৱেই কাৰো নাই বেজাৰৰ চিন। লাহে ধীৰে শুই উঠা লৰালৰি নাই, উঠিয়েই খেলি লৈ লওঁ নবকে যে মায়ে। ফুটবল, মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগি হ'লে লেটপেট। আমলখি জলফাই ফুৰোতে বিচাৰি কেনেবাকৈ কৰবাত কাটে যদি ভৰি, তথাপিতো ভয় নাই কৰি থকা ৰং। দেওবাৰ আজি নাই দেউতাৰো খং। দেওবাৰ দেওবাৰ যাদু লগা দিন, ক'তোৱেই